বন্ধুসকল, মই আগতে আপোনালোকক জনাইছিলোঁ যে মই আপোনালোকৰ ওপৰত যাদু টনা হৈছে নেকি তাৰ ওপৰত এটা অতি সোনকালে ভিডিঅ' বনাম বুলি। এইটো বিষয়ৰ ওপৰতে আপোনালোকে কেনেধৰণে গম পাব সেইটো বিষয়ৰ ওপৰতে মই আজি এই ভিডিঅ'টো বনাইছোঁ। ভিডিঅ'টো খুব ভালদৰে মন কৰিব, কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি নিজকে ৰক্ষা কৰিব পাৰিব। তন্ত্ৰবিজ্ঞান অনুসৰি এই প্ৰক্ৰিয়াবোৰ সাধাৰণতে বহু বেলেগ ধৰণৰ প্ৰক্ৰিয়া হয়। এই সকলো বিদ্যা বেলেগ ধৰণৰ অলপ উচ্চ স্তৰৰ হয়। বন্ধুসকল, জানেনে এই প্ৰক্ৰিয়াবোৰ কৰিবলৈ কিদৰে আৰু কেনেদৰে কৰে তাৰ বিষয়ে মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকলৈ। এইবোৰ বহু উচ্চ স্তৰৰ আৰু বহু বছৰ সাধনা কৰি পেলাই সাধকসকলে কৰিবলৈ সক্ষম হয়। সাধাৰণতে কালা যাদু বা তন্ত্ৰ মন্ত্ৰ, বেজালি, ঘাতক, বশীকৰণ, মৰণাত্মক এই প্ৰক্ৰিয়াবোৰ কামবোৰ সকলো মানুহে কৰিব নোৱাৰে। যিদৰে সমাজত মঠ মন্দিৰ, নামঘৰ আদি থাকে, সেইদৰে এই কামবোৰ কৰিবলৈও কিছুমান থান বা গোপন ঠাই থাকে। সেইবিলাক জেগাতহে এইবোৰ স্থাপন কৰি পেলাই সাধাৰণতে কৰিবলৈ চেষ্টা কৰে। সাধাৰণতে দেখা যায় যে বন্ধুসকল, কিছুমান শক্তিয়ে আমাক যেতিয়া পাছ লৈ ফুৰে, আমাক খেদি ফুৰে, তেনে ক্ষেত্ৰত আমি এই বুজিবলৈ চেষ্টা কৰিব লাগে যে আমাক কিছুমান এনেকুৱা শক্তি আমাৰ পাছত লাগিছে, আৰু তেতিয়া আমি অকণমান সতৰ্ক হ'ব লাগে। আমি সাধাৰণতে চঞ্চল হৈ পৰোঁ এনেধৰণৰ যদি প্ৰক্ৰিয়া আমাৰ লগত খাটিছে। বহু লোকে পুতলা বনাই তাত প্ৰাণ প্ৰতিষ্ঠা কৰি মন্ত্ৰ পাঠ কৰি কোনো মানুহৰ নামত মৰণ বাণ মাৰি সাধাৰণতে বা কোনো লোকক বেমাৰী একেবাৰে শয্যাশায়ী কৰিও এইবোৰ কাম কৰিবলৈ লোৱা দেখা যায়। মানুহে সাধাৰণতে হিংসা, টকা পইচাৰ বাবে বা আপোনাক উন্নতি, যদি আপুনি বহুত উন্নতি কৰিছে তেনেধৰণৰ হিংসাৰ বাবেও এই কামবোৰ আনৰ ওপৰত কৰি নিজৰ কাম সিদ্ধি কৰে। সাধাৰণতে কালা যাদু কি বস্তু হয় তাৰ বিষয়েও মই আপোনালোকক অলপ ক'ব বিচাৰিছোঁ। বহু লোকে জীৱ জন্তু হাড় আদি এইবোৰ কামত ব্যৱহাৰ কৰা দেখা যায়। কিছুমান তান্ত্ৰিকে বেমাৰী লোকক অৱশ্যে ঠিক কৰিবলৈও যাদু ফুকা, জৰা ফুকা কৰিও এই ভাল কামৰ কাৰণেও অৱশ্যে এনেকুৱা ধৰণৰ যাদু কৰে। আৰু এনেকুৱা ধৰণৰ জৰা ফুকা কৰি পেলাই আজি বৈজ্ঞানিক যুগতো ডক্তৰে ঠিক কৰিব নোৱাৰা বহু দুৰাৰোগ্য ৰোগো ভাল কৰা সাধাৰণতে আমি দেখা পাওঁ সাধাৰণতে। কিন্তু আজিৰ দিনত বহু লোকে ভালতকৈও বেয়া কাম কৰিবৰ কাৰণে এইবিলাক সাধনা কৰে। কাৰো উন্নতি কোনেও সহ্য কৰিব নোৱাৰে, আৰু আপোনাক কিদৰে কষ্ট দিব বা সকলো ফালৰ পৰা আপোনাক বেয়া কৰিব তাৰ বাবে এইবিলাক সাধাৰণতে কৰিব বিচাৰে। তেনেধৰণৰ ব্যক্তিক যেতিয়া বেয়া কৰিবলৈ লোৱা দেখা যায় তন্ত্ৰবিদ্যাৰ যোগেদি, তেতিয়া সেই মানুহজনে সাধাৰণতে আপুনি গম পাব যে আপোনাক কোনোবা এজন মানুহে বেয়া কৰিব বিচাৰি আছে নেকি। আৰু বেজালি যাদু কৰি পেলাই যেতিয়া অনিষ্ট কৰিবলৈ আৰম্ভ কৰে লাহে লাহে, তেতিয়া এই প্ৰয়োগবিলাক কৰিবলৈ লয়, আৰু আপুনি গম নোপোৱাকৈয়ে তেনেবোৰ কিবা কৰিলে আপুনি অসুস্থ হৈ পৰে আৰু আপুনি ধ্বংস হ'বলৈ আৰম্ভ কৰে। এতিয়া কথা হ'ল যে আপুনি কিদৰে গম পাব যে আপোনাৰ ওপৰত কোনোবাই যাদু, তন্ত্ৰমন্ত্ৰ, কালা যাদু যাক কয়, বেজালি বা বান মাৰিছে নেকি। এইবোৰৰ পৰা নিজকে ৰক্ষা কেনেকৈ কৰিব তাৰ ওপৰতে মই আপোনালোকক আপোনাক কিবা শক্তিয়ে খেদি ফুৰিছে নেকি অনবৰতে, এই সকলোখিনি জনাবলৈকে মই আপোনাৰ বাবে এই ভিডিঅ'টো বনাই আনিছোঁ। আপুনি এই ভিডিঅ'টোৰ জৰিয়তে নিজৰ লগতে নিজৰ পৰিয়ালটোক কিদৰে ৰক্ষা কৰিব পাৰিব তাৰ বিষয়ে জানিব পাৰিব। সাধকসকলৰ মতে এই ব্ৰহ্মাণ্ডত যিদৰে ভাল বস্তু আছে, বেয়া বস্তুও আছে। ভাল আছে যদি বেয়া আছে, মাত্ৰ আমি অলপ সাৱধান হ'ব লাগে আৰু নিজকে শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ, বচাবলৈ চেষ্টা কৰিব লাগে। গতিকে বন্ধুসকল, আমি জানো আহকচোন, গম পাওঁ আহক আপোনাৰ লগত এইবোৰ হৈছে নে আপোনাৰ কিবা ভ্ৰম, আপোনাক কোনে একো কৰা নাই বা আপোনাৰ মনতে লাগিছে যে মোক কোনোবাই কৰিছে নেকি। কিদৰে আমি গম পাম যে আমাৰ লগত এনেকুৱা শক্তি কিবা আছে নে আমাৰ মাত্ৰ বেলেগ ধৰণৰ কিবা অসুখ বিসুখ হৈছে। কিন্তু বেমাৰ যিহেতু হ'লে চিকিৎসা আছে, এইবিলাকৰ চিকিৎসা নাই। আৰু ইয়াৰ ক্ষেত্ৰতো সম্পূৰ্ণ বেলেগ হয়, য'ত চকু ডক্তৰৰো নপৰে, ডক্তৰেও গম নাপায়, আপোনাক বহুত ট্ৰিটমেণ্ট কৰে কিন্তু আপুনি ভাল হৈ নুঠে শাৰীৰিকভাৱে। তাৰ বিষয়ে মই আজি জনাব বিচাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে।
বন্ধুসকল, আমাৰ যদি এনেকুৱা কিবা হৈছে আমাৰ লগত, তেতিয়াহ'লে আপুনি নিজে গম পাব আপোনাৰ নাভি, যিটো আমাৰ নাৰ্ভৰ গতি, হাতৰ পালছ বহুত চঞ্চল হৈ পৰে। যদি আপোনাৰ ওপৰত কোনো বেলেগ শক্তিয়ে পাছ লৈছে, আপোনাক বশ কৰিবলৈ চেষ্টা কৰিছে, তেন্তে আপুনি বুজিব যে আপুনি আগতকৈ বহুত চঞ্চল হৈ পৰিছে, হৃদপিণ্ডৰ গতি খৰ হৈ পৰিছে, মন চঞ্চল হৈ পৰিছে, হাৰ্টবিট বহুত বৃদ্ধি হৈ গৈছে, হাৰ্টবিটৰ যিটো আমাৰ সাধাৰণ নৰ্মেলকৈ থাকে সেইটো বৃদ্ধি হৈ গৈছে, উশাহ নিশাহ ল'বলৈ আপোনাৰ কষ্ট হৈছে, আপুনি বহুত এলেহুৱা ভাৱ এটা আপোনাৰ কাৰণে এনেকুৱা ঘাতক আক্ৰমণ হোৱাৰ লগে লগে এনেকুৱা আপোনাৰ শাৰীৰিকভাৱে আপুনি কিছুমান বেলেগ ধৰণৰ পৰিস্থিতি আপোনাৰ আহি যায়। মানসিকভাৱেও আপুনি ভাগি পৰিব। আপুনি জুপুকা মাৰি বহি থাকিবলৈ ল'ব, কোনো মানুহৰ লগত কথা পাতিবলৈ মন নাযাব, অকলশৰীয়াকৈ থাকি ভাল পাব। এই শক্তিয়ে আপোনাক ওপৰত আক্ৰমণ কৰিলে মানসিকভাৱে, অকল শাৰীৰিকভাৱে নহয়, মানসিকভাৱেও আপুনি অসুস্থ হৈ পৰিব। ইয়াৰ উপৰিও আপুনি মন কৰিব, যদি এনেকুৱা কিবা আপোনাৰ লগত যাদু টনা বেজালি হৈছে, আপুনি ৰাতি সাধাৰণতে সপোন দেখিব, বিভিন্ন ধৰণৰ বেলেগ বেলেগ বেয়া বেয়া সপোন দেখিব। কোনোবা জীৱ জন্তুৱে আপোনাক আক্ৰমণ কৰিছে, প্ৰায়ে কৰি আছে আপোনাক। তাৰোপৰি আপুনি ক'ৰবাৰ পৰা জাপ মাৰি পৰি দিছে, নিজকে কিবা বেয়া কৰিবলৈ চেষ্টা কৰিছে। আপুনি নিজে গম পাব। এই ভিডিঅ'টোৰ জৰিয়তে মই কথাখিনি আপোনাক কৈছোঁ। যাদু মন্ত্ৰ মৰণ বা বশীকৰণ আদি কৰিলে সাধাৰণতে আপোনাক কাবু কৰিবৰ কাৰণে এইবিলাক আপোনাক কৰা হয়। আৰু যদি বহুত বেছি আপোনাক আক্ৰমণ কৰিছে, তেতিয়াহ'লে আপুনি এটা মনৰ খুঁত দূৰ কৰিবলৈ এটা নেমু ল'ব। নেমুটো লৈ পেলাই ৰাতি শোৱাৰ সময়ত আপোনাৰ গাৰু বা তুচকৰ তলত থৈ পেলাই খুব বিশ্বাসেৰে আপোনাৰ ওপৰত যি বেয়া বস্তু আপোনাৰ আশে পাশে ঘূৰি ফুৰিছে বা আপোনাৰ কাষতে আছে বুলি আপোনাৰ অনুভৱ এটাও হ'ব আপোনাৰ লগত কিবা এটা আছে বুলি, সেই তাক আপুনি নেমুটোলে আপুনি তাক স্থাপন কৰিবলৈ চেষ্টা কৰিব। ৰাতি শুবৰ সময়ত আপুনি ক'ব যে মনৰ পৰা সম্পূৰ্ণ শক্তিৰে, নিজৰ মনৰ পৰা সম্পূৰ্ণ শক্তিৰে সেই নেমুটোত বেয়া বস্তুটো সোমাওক। আপোনাৰ মনটোৰ পৰা আপুনি সম্পূৰ্ণ বিশ্বাসেৰে সেই বস্তুটো ৰাতি শুবৰ সময়ত ক'ব, ভাবিব আৰু নিশ্চিন্ত মনে শুই যাব। যদি আপোনাক কিবা বেয়া বস্তুৱে আক্ৰমণ কৰিছে, তেতিয়াহ'লে ৰাতিপুৱা দেখিব এই নেমুটো শুকাই গৈছে বা ক'লা পৰি গৈছে। আপুনি গম পাব যে আপোনাক তন্ত্ৰ মন্ত্ৰৰ দ্বাৰা বহু বেয়াকৈ সাধনা কৰি আপোনাৰ ওপৰত কিবা জাপি দিছে, আপোনাৰ জীৱনটো অতি শোচনীয় হৈ পৰিছে, আপোনাৰ কাৰণে অতি বেয়া বুলি আপুনি সাৱধান হ'ব লাগিব। উশাহৰ গতি ইমানেই তীব্ৰ হৈ পৰিব যে আপুনি ইমান শাৰীৰিকভাৱে সুস্থ হৈও কিয় হৈছে আপুনি ভাবিবলৈ বাধ্য হ'ব। বন্ধুসকলে, ভিডিঅ'টোৰ জৰিয়তে আপোনাক কোনোবাই যাদু কৰিছে নেকি তাৰ বিষয়ে মই আপোনালোকক সন্দেহজনক ব্যক্তিৰ কথা ক'ব বিচাৰিছোঁ। কৰিছে নেকি তাৰ বিষয়ে মই আপোনালোকক জনালোঁ। কিন্তু এনেকুৱা সন্দেহজনক ব্যক্তিয়ে যেতিয়া আপোনাক মৰমত আপোনাৰ কাষলৈ আহি পেলাই আপোনাক ফচাবলৈ চেষ্টা কৰিব, প্ৰথমতে তাৰ কাৰণেও আপুনি সাৱধান হ'ব লাগিব। মোৰ চেনেল ইনফৰমেশ্যন লিংকটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, লাইক কৰিব। কিবা জানিবলগীয়া থাকিলে মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। মাত্ৰ চাই থাকক শেষলৈকে। ভিডিঅ'টো অকণমান দীঘলীয়া বনাইছোঁ কাৰণ আপোনাৰ জীৱনৰ লগত কথা আছে। যদি আপোনাৰ শত্ৰু এজনে আপোনাক ফচাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে প্ৰথমতে মইতো কথাখিনি ক'লোঁ আপোনাৰ লগত কি হৈছে, কিন্তু যাদু টনা সাধাৰণতে কিদৰে হয়, আপোনাৰ ওপৰত কিদৰে প্ৰয়োগ কৰে এজন মানুহে, তাৰ বিষয়েও মই আপোনাক কি বস্তুৰ দ্বাৰা সাধাৰণতে যাদু বেজালি কৰা হয় তাৰ বিষয়ে আপোনাক জনাবলৈ বিচাৰিছোঁ। চাই থাকক ভিডিঅ'টো মন দি। সাধাৰণতে আপোনাৰ শত্ৰুজন, যেতিয়া আপোনাৰ লগত এজন মানুহে শত্ৰুতা স্থাপন কৰিব বিচাৰে, তেওঁ লাহে লাহে আপোনাৰ লগত কিবা প্ৰকাৰে মিত্ৰতা স্থাপন কৰি আপোনাক কিবা বস্তু খুৱাব বিচাৰে। আপুনি মন কৰিব, মিঠাইৰ দ্বাৰা খুব সোনকালে, ফুলৰ দ্বাৰা খুব সোনকালে যাদু টনা কৰিব বিচাৰে। এজন শত্ৰুৱে আপোনাক ঘপককৈ আহি যদি মিঠাই খুৱাব বিচাৰে, পৰাপক্ষত এভইড কৰিব। ফুল এপাহ আনি যদি আপোনাক ছিঙি দিয়ে, পটককৈ গোন্ধ লৈ নল'ব। চুলিৰ দ্বাৰা বহুত ভয়ানকভাৱে মৰণাত্মক যাদু কৰা হয়। যদি আপোনাৰ চুলি কোনোবাই ঘৰৰ পৰা লৈ গৈছে, ফণি আদিৰ পৰা, বা আপুনি মন কৰে যদি আপোনাৰ চুলি কেনেবাকৈ কাট খাইছে, কোনোবাই মনে মনে কাটি নিছে, তেতিয়াহ'লেও আপোনাৰ বিপদ আহিছে বুলি মন কৰিব। সাৱধানে থাকিব লাগিব এইবোৰ ক্ষেত্ৰত। চুলিৰ দ্বাৰা বহুত ভয়ংকৰভাৱে যাদু টনা বেজালি কৰা হয়। পাণৰ দ্বাৰা
যাদু টনা কৰা হয়। পাণ আনি আপোনাক কোনোবা শত্ৰুৱে যদি খপককৈ খুৱাই মৰমতে খুৱাই দিয়ে তেতিয়াহ'লেও আপোনাৰ ওপৰত যাদুৰ প্ৰয়োগ কৰিব পাৰে। তাৰোপৰি আপুনি পাণ সদায় পটককৈ নাখাব, এভইড কৰিব। তাৰোপৰি আপুনি মন কৰিব যে আৰু কি বস্তুৰ দ্বাৰা আপোনাক যাদু বেজালি কৰিব পাৰে। সেয়া হৈছে আপোনাৰ লগত যদি কোনোবাই আপোনাৰ বন্ধুবৰ্গই যদি আপোনাৰ যদি কাপোৰ আদি মনে মনে কাটি নিছে, আপুনি গম নোপোৱাকৈ আপোনাৰ যদি ঘৰলৈ আহি পেলাই কাপোৰ কাটি লৈ গৈছে বা অন্তৰ্বাস আপোনাৰ হেৰাইছে, চুৰ হৈছে, অন্তৰ্বাস বিচাৰি পোৱা নাই বা আপুনি সদায় পিন্ধি থকা কাপোৰ হেৰাইছে, কাটি নিছে, তেতিয়াও আপুনি সাৱধান হ'ব লাগিব। লঙৰ দ্বাৰাও খুব বশীকৰণ কৰা দেখা যায়। বশীকৰণ বিদ্যা লং আদি চুপাৰি দি কৰা যায়। লং তাৰোপৰি ইলাচি এইবিলাকে দিও খুব সোনকালে মানুহে বশীকৰণ কৰিব বিচাৰে এজন মানুহক। যিকোনো মানুহে আপোনাৰ বন্ধুবৰ্গই আপোনাক বশীকৰণ কৰি প্ৰেমৰ জালতো ফচাব পাৰে। গতিকে এইকেইটা বস্তু খোৱাৰ পৰাও আপুনি সাৱধান হ'ব। আপোনাৰ যদি শত্ৰুজন হঠাতে আপোনাৰ ঘৰলৈ আহে আৰু মনে মনে ঘৰখনত কিবা বস্তু পেলাই যায় নেকি সেয়া মন কৰিব। সাধাৰণতে যদি আমি ঘৰৰ ভিতৰত শ্মশানৰ কিবা বস্তু, তাবিজ বা কয়লা আদি পাওঁ তেতিয়াহ'লেও আমাৰ গম পাব লাগিব আমাৰ গোটেই ঘৰখন শেষ কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ যাদু টনা কৰিবলৈ লৈছে। চাৰিআলি, তিনিআলি এইবিলাকতো কিছুমান বস্তু পেলাই থৈ যায়। মলা, চাকি, ফুল এনেকুৱা বহু বস্তু পৰি থকা দেখা যায়। কাপোৰ আমি যিবোৰ গছকিব নালাগে বা গাড়ী লৈও পাৰ হৈ যাব নালাগে, ছাইডেদি গ'লে মংগল, তেনেকুৱা ধৰণৰ বস্তু সাধাৰণতে সেইবিলাকৰ পৰাও আঁতৰি আমাৰ নিজকে ৰক্ষা কৰিব লাগে। বন্ধুসকল, আজি মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে এই ভিডিঅ'টো প্ৰয়াস কৰিলোঁ যে আপোনালোকক কিছুমান কথা জনাবলৈ যে আপোনালোকে দুষ্ট চক্ৰৰ পৰা কিদৰে দুষ্ট চালনাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰে তাৰ বিষয়ে মই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ থুলমূলকৈ চেষ্টা কৰিলোঁ। গতিকে বন্ধুসকল, আজি মোৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। নিজকে ৰক্ষা কৰি সদায় চলিব, সুস্থ থাকক আপোনালোকে আৰু সুখেৰে থাকক, তাৰ কামনাৰে আজি ভিডিঅ'টো সামৰি মাৰিছোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো এটাই ৰিকুৱেষ্ট যে ছাবস্ক্ৰাইব কৰক, লাইক কৰক, মই যাতে ভৱিষ্যতেও এনেকুৱা ভিডিঅ' বনাই থাকিবৰ কাৰণে অনুপ্ৰেৰণা পাওঁ। ধন্যবাদ।